সো ফ্ৰেণ্ডছ চাব পাৰে ৰাতিপুৱাই জিমনিৰ লগত এক্সিডেণ্ট হৈ গ'ল। हेलो फ्रेंड्स वेलकम बैक टू माय चैनल गाइज आई होप आपलोग सबे भाले आछे बर्तमान इते आसो इटा गुवाहाटी आपनार बिबुरा रोडत सो गुवाहाटी बिबुरा रोडत आसो बिबुरा रोडर पर आमी के स्टार्ट करछो बर्तमान बाइसे 6टा पूरा 6टा बाइसे आज एकदम खुकुआई उठिसो 5टा बारते उठिसो बहुत दिনৰ मुरर एंड इके बर्तमान आमी एने जस्ट माने এটা राइडत যাব মানে চেষ্টা কৰিম सो आमी के माने भाबिसो मेघालय লৈ যাও मेघालय पर कोट যাও আপোনালোক গুটেখিনি দেখাম ভিডিওটোত বেছি কথা নাপাতো আপোনালোক খালি জাস্ট এটা ভিউ দেখাম তো ৰাস্তাৰ ভিউখিনি আপোনালোকে চাব চেষ্টা কৰিব আৰু কি হৈ ৰাস্তাত কি দেখা পাও সেইখিনি গুটেখিনি আপোনালোক দেখাম সব ব্লগ ভিডিওটো আৰম্ভ কৰো এন্ড যদি ভাল পায় লাষ্টলৈ চাব আৰু যদি মানে কেনেকুৱা পায় কমেন্ট ডাউন কৰিব নিশ্চয় কিন্তু শেষলৈ চাব সব ব্লগ আৰম্ভ কৰো ভিডিওটো সো লেটস ষ্টাৰ্ট দ্য ভিডিও সো ফ্ৰেণ্ডছ চাব পাৰে ৰাতিপুৱাই জিমনিৰ লগত এক্সিডেণ্ট হৈ গ'ল কাৰ ভুল নাজানো দেখা নাপালোঁ বাৰু ইয়াতে এইখিনি জেগাতে আপোনাৰ গণেশগুৰি পাৰ হৈ পিনে আৰু ৰাতিপুৱাই জিমনিখনৰ লগত জুপিটাৰৰ এক্সিডেণ্ট কেনেকৈ বা হ'ল লেডিছে চলাই আছিল নেকি য়েছ গাইজ লেডিছে চলাই আছিল গাইজ সো গাইজ আৰ্লি মৰ্নিং যেতিয়া আপোনালোকে গাড়ী চলায় মানে এটলিষ্ট অলপ সাৱধান হ'ব মানে এনেকুৱা কেছেছ বহুত দেখিছোঁ যে ৰাতিপুৱা গাড়ী নতুন গাড়ী লৈ আহে নতুন গাড়ী শিকিবৰ কাৰণেও ওলাই আহে কিছুমানে এক্সপাৰ্ট ড্ৰাইভাৰো থাকে বাট হয়তো ৰেষ্টলি চলায় বা কিছুমান অলপ সৰু সুৰা মিষ্টেকৰ কাৰণে মানে লাইক বাইকছ বা স্কুটিজ যোনবিলাক অ'নাৰ থাকে সিহঁতৰ মানে এক্সিডেণ্ট হৈ যায় এতিয়া কাৰ ভুল মই দেখা নাই বাৰু কিন্তু য়েছ যিমানে দেখিছোঁ মানে এনেকুৱা ডাঙৰ গাড়ীয়ে মানে সৰু গাড়ীক মানে টক্কৰ দি দিয়ে পুটুককৈ লাগি যায় আৰু পৰি যায় চ' বি কেয়াৰফুল গাইজ ফ্ৰেণ্ডছ আমি আহি এতিয়া এইখিনি নংপু চংপু পূৰা পাৰ হৈ আহিছোঁ আমি মেঘালয়তে আছোঁ বৰ্তমান চাব পাৰে ৰাস্তাটো কি ধুনীয়া ৰাস্তা সেয়া আৰু চ' যাওঁ উমিয়ামলৈ যাই চাওঁ তাৰপিছত চাওঁ ভাবিম ক'লৈ যাব পাৰি গাইজ টয়লেট ব্ৰেক লৈছিলোঁ আহি পালোঁ আপোনাৰ কি জেগা বা পালোঁ এইটো গম নাপাওঁ মুঠতে ইয়াৰ পৰা আৰু উমিয়াম লেক বেছি দূৰ নাই আৰে বাবা শ্বিলং মে ভি ট্ৰেফিক মানে ট্ৰাকবিলাক উঠিব নোৱাৰে একদম এইটো স্পীডতে যাই থাকে দেখিবলৈ পাইছেনে একদম শ্ল' যাই থাকে উঠিব নোৱাৰে ন মানে সেয়া হয় আপ আছে এইটো স্পীডতে যাই থাকে কিমান যে টাইম লাগে মানে গুৱাহাটীৰ পৰা যদি আহে চাপ'জ গুৱাহাটীৰ পৰা শ্বিলঙলৈ পাবৰ কাৰণে কিমান টাইম লাগে চাগে সো আহি পালোঁ ইফালে আপুনি চিধা গ'লে আপোনালোকে জোৱাই যাব পাৰিব জোৱাই আৰু ইফালে আমি ইফালে যাম আপোনাৰ শ্বিলঙৰ ফালে যাম
এনেকৈ গ'লে আপুনি যোৱাই যাব পাৰিব এইফালে আমি শ্বিলঙৰ ফালে যাম চ' ফ্ৰেণ্ডছ এতিয়া এইফালে শ্বিলঙৰ ফালে যাম মানে উমিয়াম লেক পাম আৰু এতিয়া বাট এইখিনি ভিউ বঢ়িয়া লাগে এই ভিউটো চাওক খালি এটাই মানে আহি ভাল লাগিছে হয় কিন্তু মানে বহুত বেছি ৰ'দ দি আছে চ' মানে এই বস্তুটোৱে অলপ দিগদাৰ কৰিছে আজি ৰ'দ দিছে বাট গাইজ সেইবিলাক বাদ দিয়ক ভিউখিনি চাওক ভিউটো বঢ়িয়া এই ৰাস্তাটো বঢ়িয়া লাগে আৰু ইফালে এইখিনি গছ গছনিখিনি মজা লাগে এইবিলাক চব পাইন ট্ৰিজ হয় ন সেইখিনি মজা লাগে আৰু বাকী আহি পিনে ভালে লাগিছে বাট লাষ্টলৈ চাই থাকিব ভিডিঅ'টো আৰু অলপে আছে তালৈ যাওঁ তাৰপিছত দেখাই আছোঁ পাৰ্কিং কৰি দিওঁ চ' ফ্ৰেণ্ডছ ইয়াতে পাৰ্কিং কৰি দিওঁ হা পাৰ্ক এণ্ড পে किहर करने पे कर बोलेगा और पार्किंग के लिए भी पे करना पड़ेगा क्या पैसा का मैंने क्या बोलेगा तुमको ओके ऑलराइट ओके सो फ्रेंड्स फाइनली आही पाइसु हा वाओ after a very long time यार बट इमान रोड क्यों शिलोंग में आए इतना रोड चलो कोई नहीं अच्छा लगा है आके देख सकते हैं आप लोग तो एटू गल व्यू पॉइंट यार परा साइलक চ' ফ্ৰেণ্ডছ এতিয়া বৰাপানীৰ পৰা মানে উমিয়াম লেকৰ পৰা ওলালোঁ এতিয়া অলপ ওপৰৰ ফালে যাওঁ মানে শ্বিলঙৰ ফালে ওপৰৰ ফালে যাওঁ শ্বিলং যাই পিনে মানে ওপৰত আৰু কি কি মানে এক্সপ্ল'ৰ কৰিব পাৰোঁ চাওঁ আৰু বেলেগ বেলেগ কি কি ৰাস্তা আছে এটা ৰাস্তা আছে এইফালে আপোনাৰ গল্ফ লিংকৰ ফালে যায় চ' গল্ফ কোৰ্ছ যোনটো সেইখিনি লৈ যাওঁ চ' আহি পিনে এইখিনি বহুত এটা ষ্টিফ মানে আপ এটা পাইছোঁ বাট জেগাখিনি চাওক কি ধুনীয়া क्या नज़ारा है गाइस Just look at the view. Weather পুটুককে চেঞ্জ হয়ে গেল
এইখিনি চোৱা না কি ধুনীয়া লাগিছে ৱাও এইখিনি চোৱা একচুৱেলি আমি বহুত দিনৰ মূৰত আহিছোঁ ন চাইকিনে আলিয়া লাগিছে ৰে এইখিনি গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব চ' ফ্ৰেণ্ডছ এতিয়া ফাইনেলি মানে যোনটো মানে গল্ফ লিংকৰ মানে শ্বিলং গল্ফ লিংকৰ এই ৰাস্তাটো এইটো পাই গ'লোঁ মানে এনে শ্বিলং মেইন টাউন হৈ আহিলে আগেদি আহিব লাগে আমি উল্টা হৈ আহিছোঁ মানে আমি শ্বিলং সোমোৱা নাই ডাইৰেক্ট শ্বিলং নোসোমোৱাকৈ ডাইৰেক্ট এটা ৰাস্তা আছিল সেই ৰাস্তাটোদি সোমাই বঢ়িয়া ৰাস্তা বঢ়িয়া আপোনালোকেতো দেখা পালেই চাগে মানে ভিডিঅ'টো দেখা পালে সেই ৰাস্তাটো বহুত ধুনীয়া হয় মানে ভিডিঅ'ত কেনেকুৱা আহিছে গম নাপাব বাট ইন ৰিয়েল মানে বহুত ধুনীয়া তো এতিয়া আহি পিনে এই যোনটো গল্ফ কোৰ্চটো এটা পালোঁ কিন্তু বহুত ৰ'দ আজি মানে ইমান ৰ'দ মানে গুৱাহাটীততো পূৰা বহুত বেছি মানে গৰম হৈ আছে চাগে মানে কিন্তু ইয়াতো মানে বহুতে ৰ'দ দিছে বাট ঠাণ্ডা আছে অলপ বাট ৰ'দ দিছে তো ইয়াতে পাৰ্কিঙৰ যিটো জেগা মই এনেকুৱা দেখা নাই এইটো হৈ গ'ল গল্ফ এইটো দেখিব পাইছে এইটোৱে গল্ফ কোৰ্চ হয় তো বেছি দূৰ নাযাওঁ আৰু ইফালে চিধা গ'লে আপুনি শ্বিলং পুলিচ বজাৰ পাব তালৈ নাযাওঁ বাট ইয়াৰ পৰাই মানে বাইকখন মানে ঘূৰাই দিওঁ আৰু তো ইয়াৰ পৰা ডাইৰেক্ট মানে উমিয়াম লেকলৈ আকৌ মানে ৰিটাৰ্ণ যাম So, Mr. Shahid Choudhury, আপোনাৰ কেনেকুৱা লাগিছে উমিয়াম লেকত আহি মই বহুত দিনৰ মূৰত আহিছোঁ না এনেতো ভালে লাগিছে আহি পিনেতো ভালে লাগে খালি এটা বস্তু মোৰ প্ৰব্লেম হ'ল কি যে আমি ইয়াতে অহা কথা আছিল তাৰপিছত মোৰে উস্তাদি মাৰি পিনে আমি গ'লোঁ সিফালে শ্বিলঙৰ ফালে তো শ্বিলঙৰ ফালে যাই পিনে ভিতৰত যাই পিনে আমি ৰাস্তা পাহৰি গ'লোঁ মানে যোনটো ৰাস্তাদি যাব লাগে সেইটো ৰাস্তাদি নাযায় কিবা বেলেগ ৰাস্তাদি গ'লোঁ ইমানেই মানে জেং ৰাস্তা হয় মানে কি ক'ম আৰু তো তাৰপিছত আকৌ ঘূৰি আহিলোঁ ইয়াতে আল্টিমেটলি কিবাকৈ তো আমাৰ ৰাইডটো এনেকুৱা হ'ল যে আমি 6টা বজাত ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱা আমি ইয়াতে আহি পাইছোঁ 12:30মান বজাত আহি পালোঁ চাগে আমি ইয়াতে চ' কিমান ঘণ্টা আমি ৰাইড কৰিলোঁ অলমষ্ট 6.5 hours 6.5 hours ৰাইড কৰিছোঁ ধেমালি নহয় দেই মানে অনলি এটা ষ্টপেজ লৈছিলোঁ চাহ খাবৰ কাৰণে তাকো নংপুত হালত বেয়া গৈছে ভাবিছিলোঁ মানে গুৱাহাটীৰ মানে সেয়া মানে জামৰ পৰা ট্ৰেফিক জামৰ পৰা বা গৰমৰ পৰা অলপ ওলাই আহিম ভাল লাগিব ভাল লাগিছে বাট ইয়াতো বহুত মানে গৰম ৰ'দে দেখা হ'ল ইমান ঘূৰি পাকি পিনে বতাহৰ কাৰণে আহিছিলোঁ বাট বতাহে নাই বাট এনিৱেজ হয় দেখা যাব চ' অলপ টাইম আছোঁ থাকি পিনে আৰু হোম চুইট হোম মাৰিব লাগিব আৰু ডাইৰেক্ট গুৱাহাটী বাট মই ৰিকমেণ্ড নকৰোঁ এইটো টাইমত অহাটো আমাৰ ভুল হ'ল মই ৰিকমেণ্ড নকৰোঁ এইটো টাইমত আপোনালোকে ডাইৰেক্ট চেৰাপুঞ্জী চিধা ইয়াতে ৰখি নকৰিব চিধা চেৰাপুঞ্জী যাব ঘূৰি পাকি পিনে আহিব তো আমি নেক্সট বাৰ যদি যাওঁ চেৰাপুঞ্জী কেতিয়াবা নেক্সট টাইম যদি চেৰাপুঞ্জী যাওঁ কেতিয়াবা ভিডিঅ'ত দেখা পাব আপোনালোকে বাট সেয়া আৰু তো ইয়াতে বহি আছোঁ অলপ টাইম এণ্ড চ' ভিডিঅ'টো যদি আপোনালোকে চাই পিনে অলপ ভাল লাগিছে বা কিবা যিয়ে লাগিছে কমেণ্ট কৰিব কেনেকুৱা পালে